নমস্কাৰ আসসালামু আলাইকুম এভৰিৱান কি খবৰ আপোনালোকৰ আশা কৰিছোঁ ভালে আছে আৰু একেবাৰে সুস্থ আছে বুলি আৰু চাওঁতে মই মাৰ ঘৰৰ পৰা বিদায় লোৱাৰ সময় আহি গ'ল আৰু যোৱাটো ভিডিঅ'ত দেখা পাইছে মোক নিবলৈ আহিছিলে আৰু আজি ৰাতিপুৱা এয়া ঘৰলৈ যোৱাৰ পুৰা একদম কাৰ্যসূচী চলি আছে ঘৰলৈ যোৱা সময় ওচৰ চাপি আহিছে আৰু ইহঁতে মোক দি পঠাবলৈ পিঠা চিঠা বনাই আছে ক্ৰীম আৰু সোণাই আৰু কি বনাইছে এতিয়া নাৰিকল পিঠা আৰু নিমকি বনাইছে কি বনাইছে মই ঘৰত ভালকৈ দেখামগৈ কেক এটা বনাই থৈছিলে আৰু এফালে এয়া কেক এটা বনাই দিলে আৰু এয়া নাৰিকল পিঠা ইহঁতে বনাই আছে আৰু এইফালে লছ কৰা বনাবৰ কাৰণে এয়া নাৰিকল ৰুকি থৈছে এসোপামান নাস্তা বনাই মেলি দিব আৰু লৈ যাম তো এতিয়া বনাই আছে মই ঘৰৰ কিবা কিবি কাম কৰি আছোঁ তো চাই থাকিব আগলৈ বন প্ৰায় হৈ গ'ল আৰু বেগবিলাকো মোৰ যি আছিল ভৰাই ল'লোঁ কালি দুটামান কাপোৰ ধুই দিয়া হৈছিলে যাৰ কাৰণে সেইকেইটা এতিয়া সামৰি মেলি ৰেডি কৰি ল'লোঁ অঁ কি আনিছ কোনে আনিছে বাবুৱে লৈ আহিলে মানে কি হ'ল কালি দাদী ঘৰলৈ মানে কালি আমি মৰিগাঁও গৈছিলোঁ যাওঁতে পেহীয়েও কিবা কিবি দি পঠাইছে দেখাম ৰ'ব আৰু এয়া দাদী ঘৰৰ পৰা দি পঠাইছে অৰিম চাচোন কি আছে মই মানে এয়া কালি ৰাতিয়ে মাত লগাই থৈ আহিলোঁ বোলো নাযাওঁ আৰু এতিয়া ওলাই মেলি বাহিৰে এতিয়া ঘৰৰ পৰাই গুচি যাম তো বৰমাই বাবুৰ হাতত কিবা কিবি দি পঠাইছে চাওঁ কি দিছে এইখিনি হেৰি যেন লাগিছে এইখিনি জলপান মানে কৈ আছোঁ ৰ'ব দেই মই আগে চাই লওঁ এয়া লাৰু আৰু জহা বৰা দিছে হ'বলা দেই জহা চাউল বৰা চাউল এসোপা টোপোলা এয়াতো চাউল দিছে এয়া জহা চাউল দিছে আৰু এইখিনি কৰাই গুৰি দিছে মানে জলপান আৰু এইখিনি এয়া বৰা চাউল দিছে আৰু এয়া লাৰু দিছে লাৰু আৰু মৰিগাঁও পেহীও কিবা কিবি দি পঠাইছিলে কঁঠাল দি পঠাইছে মোৰ কঁঠাল মানে এইটো এটা কঁঠাল আৰু আজিও যাওঁতে সোমাই লৈ যাব দিছে এইটো এটা এইফালে এটা আছে এইটো এটা কঁঠাল আৰু বৰমাহঁতৰ ঘৰত দিয়া হ'ল কেইবাটাও আনিছিলোঁ বৰমাহঁতৰ ঘৰত খুৰাহঁতো আহিছে যে এতিয়া খুৰাহঁতেও চবেই খাব তো তাতে বেছিকৈ দি দিবলৈ দিলে আৰু মোক যাওঁতে সোমাই লৈ যাবলৈ দিছে আৰু মোলৈ জলপান কেইটামানো দিছে সিহঁতৰ মানে তেহেঁতেই খুন্দা জলপানটো মই মানে খাই ভাল পাওঁ তেহেঁতি অলপ বেলেগ এটা হেৰিয়াত জলপানটো খুন্দে তো কেইটামান মোক দি পঠাইছে সেয়া আৰু সেইবিলাক চব এতিয়া ভৰাবলৈ আছেই অ' মা মই যে লৈ অহা মোনাখন কি হ'ল আৰু মায়ে এফালে ভাজি আছে নাৰিকলৰ পিঠা আৰু এইফালে প্ৰায় একেবাৰে যোৱাৰ সময় হৈ গ'ল আৰু মায়ে এইবিলাক টোপোলা টাপলি যি আছে চবখিনি বান্ধি মেলি দিলে আমাৰ গছৰ মধুৰিআম লাগিছে সেয়া দিলে নাৰিকলৰ লাডু নাৰিকলৰ পিঠা এয়া মই অলপ পিঠাগুড়ি লৈছোঁ তাৰপিছত এনেকৈ দিছে বৰমাহঁতেও দিছে আৰু ঘৰত মায়েও কিবা নাস্তা পাতি বনাই মেলি দিলে যিখিনি অঁ চব ভৰা হ'ল সেই গাড়ীত যাবলৈ ওলালোঁ বস্তু পাতিবিলাক চব গাড়ীত দিয়া হ'ল ইফালে আজি শাৰী পিন্ধি চাওঁ অকণ হাতৰ পৰা দেখাই দিছোঁ ধৰাচোন হ'ব দিয়া নৱৰত্ন আছে ঘৰত অঁ আছে না চাওঁ সিফালে যাওঁ অকণমান হ'ব দিয়ক ফটো এখন যাবলৈ ওলালোঁ আৰু এফালে খোৱা লোৱা হ'ল আৰু যাওঁ আৰু এতিয়া থাকা বাই বাই আসসালামু কোনোবাখন লগা নাই ন গৈ পেলাই পেহীহঁতৰ ঘৰত ইহঁত দুটাক নমামগৈ ঋষি আৰু আমাৰ জেৰিনাও আৰু এতিয়া গৈ আছোঁ মৰিগাঁৱলৈ মৰিগাঁৱৰ পৰা আকৌ বাইপাছত গুচি যাম এতিয়া পেহীহঁতৰ ঘৰলৈ গৈছোঁ তাতে পেহীয়ে ভাত চাত ৰান্ধি থৈছে খাম আৰু
পেহীহঁতৰ ঘৰলৈ আহি পালোহি। ঋষিয়ে অকণমান বমি কৰি দিলে, সেয়াই অলপ ধুই দিছে। আৰু মানে ইহঁতকেইটা কালি আমি মৰিগাঁও আহিছিলোঁ যে, তেতিয়া সিহঁত আমাৰ লগতে গৈছিলে, কৈছিলোঁ খুৰাৰ ল'ৰা এটা হোৱা বুলিকৈ। তো তাহাঁতকে চাব গৈছিলে, তাৰপিছত এতিয়া সিহঁতে আহিলে, এতিয়া ইয়াতে আহিলোঁ আমিও। আপোনালোকক কৈছোঁ যে পেহীয়ে আমাৰ কাৰণে ৰান্ধি মেলি থৈছিলে, আমাক তাতে সোমাই ভাত পানী খাই যাব দিছিলে আৰু একেবাৰে আহিয়ে একদম ভাতৰ পাতিতে বহিছোঁ। আলু ভাজি, কণী, পাপৰ, কলিজা বোনা, মুৰ্গী, পোলাও আৰু এফালে এয়া ভাত। আমি খাব লৈছোঁ, খাই মেলিলে আপোনালোকক লগ পাম। A few moments later. Guys, আমি আহি প্ৰায় চন্দ্ৰপুৰ পালোহি আৰু জেগাখিনি চাওঁ। ৱাও, ইমান ধুনীয়া লাগিছে। আৰু ভাবি এওঁক ক'লোঁ সেইকাৰণে অকণমান এইখিনিতে ৰৈ বোলো ফটো দুখনমান উঠি যাম। জেগাটো কওকচোন, ইমান ভাল লাগিছে। মই তোমাৰ ফটোটো উঠিলোঁ, জেগাটো ধুনীয়া। অকল ৰখিলোঁ, আমাৰ ছাৰে পজ দিয়ে আছে আৰু একেবাৰে ফটো মাৰি দিওঁ এখেতক, তাৰপিছত যামগৈ ফটোখিনি চাব পিছত। ফটো উঠাই এতিয়া যাওঁ আৰু ঘৰলৈ। আৰু ইফালে আমি পেহীহঁতৰ ঘৰত ভাত পানী খাই মেলি চন্দ্ৰপুৰ হৈ পেলাই এবাৰ আহিলোঁ। চন্দ্ৰপুৰৰ ৰাস্তাটো সঁচাকৈ বিৰাটেই ধুনীয়া, সেইকাৰণে তাতে ৰৈ পেলাই কেইখনমান ফটো উঠিলোঁ। এওঁক মই ইমান ধুনীয়াকৈ ফটোকেইখন উঠাই দিছোঁ, কিন্তু এওঁ মোক ভালকৈ ফটোকেইখনমান নুঠালে, যাৰ কাৰণে এওঁক বেয়া পালোঁ। আৰু যি কি নহওক, যি দুখন ভালকৈ ফটো উঠাই দিছে সেইকেইখনকে আপোনালোকলৈ আগবঢ়ালোঁ। আশা কৰিছোঁ ভিডিঅ'টো চাই আপোনালোকে ভাল পাব বুলি। বেছি দীঘলীয়া নকৰিলোঁ আজি ভিডিঅ'টো, বেয়াও লাগি আছিলে যে ঘৰৰ পৰা আহিছোঁ ন, সেইকাৰণে মনটো বেয়াও লাগি আছিলে। আৰু ঠিক আছে, ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। ভিডিঅ'টো যদি চাই ভাল পাইছে লাইক কৰিব, কমেণ্ট কৰিব আৰু প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব।